গাইজ চিকেন পোলাও খাব মন গৈছে বোলে দেউতাৰ আৰু সেইটো কাৰণে একদম মুৰ্গী চাউল টাউল একদম আনি থৈছে ৰেডি কৰি থৈছে মায়ে কাটি মেলি চব ৰেডি কৰি থৈছে মই কুকমেন মই খালি বনাব লাগে তেতিয়াহ'লে বলক চিকেন পোলাও বনাওঁগৈ চবৰে মনৰ পচন্দৰ বস্তুবোৰ মই বনাই বনাই খুৱাই থাকোঁ আৰু এটা কথা কি জানেনে সেইখন ঘৰতো মানে মোৰ শাহু মায়েও বনোৱা কামটো বেয়া পায় তুমি মোৰ ইয়াত কেনে ল'ব বিচাৰা খাবলৈ তাতে ভাল হয় ভিডিঅ' বনাই বনাই খাবলৈ বেয়া হ'লে মোৰ কিন্তু কথা বেয়া হ'ব সেইকাৰণে একদম কাহি একদম এই ধুব নলগাকে খোৱা একদম চাফাকে আনকালে ভিডিঅ' নবনা ন মানে মোৰ শাহু মায়েও বনোৱা কামটো বহুত বেয়া পায় মানে মোৰ শাহু মায়েও বনোৱা কামটো বহুত বেয়া পায় আৰু এইফালে মায়েও বনোৱা কামটো মই ভাল পাওঁ মই বনাই বেয়া পাওঁ তই ভিডিঅ' নোলাও বুলি কৈছা নহয় কেলৈ ওলাই আছা আকৌ মানে দুইজনী মায়ে মানে বনোৱা কামটো বহুত বেয়া পায় কেলে নাজানো মই কিন্তু বনোৱা কামটো মই বহুত ভাল পাওঁ তাৰ ঘৰত মানে পাপাই নহ'লে হাজবেণ্ডে কাটি মেলি ৰেডি কৰি থৈ দিয়ে মোৰ খালি হেতাখনহে লৰাব লাগে আৰু একদম ইজি কাম আৰু ইয়াত মানে একদম মায়ে এফালে কাটি মেলি পুৰা ৰেডি কৰি থৈছে এফালে বিন গাজৰ এফালে আদা ৰচুন আদাটো ইয়াত দিয়া আছে আৰু এফালে একদম আলু পিঁয়াজ চব কাটি ৰেডি কৰি থৈছে আৰু এইটো হ'ল চাউল বাচমতি চাউল তাৰপিছত অলপ খেলি মেলি হৈছে তাৰপিছত এইটো চিকেন আৰু মই এতিয়া বনাওঁ আপোনালোকক দেখাই আছোঁ চিকেনটো মই ফ্ৰিজৰ পৰা উলিয়াই আনিও দেখাব পাৰোঁ কিন্তু মই ফ্ৰিজৰ ভিতৰতে কেমেৰাটো ভৰাই দিব লৈছোঁ এইটো চিকেন ইয়াতে থৈ দিছোঁ তো চব বস্তু ৰেডি কৰাই আছে আৰু ৰাইচ বাচমতি ৰাইচ এতিয়া বনাবলৈ ষ্টাৰ্ট কৰোঁ চবেতো জানেই আৰু পোলাও চিকেন বনাবলৈ কিন্তু মই মানে আপোনালোকক দেখাম আৰু এনেই লোভ লগাবলৈ মই বনোৱা ভিডিঅ' বেছিকৈ দিয়া নাই ন খানা বনোৱা আজি আপোনালোকক দেখাম দেই এইটো একদম ইণ্ডিপেণ্ডেন্স ডে ৰাইচ হয় এনেই কৈছে ইণ্ডিপেণ্ডেন্স নামটো আগতে মই দেখা নাই এইটো আজি ফাৰ্ষ্ট টাইম দেখিছোঁ ইণ্ডিয়া গেটৰ আগতে ৰাইচটো আনে আজি এইটো বেলেগ হয় মই চাউলটো ধুই ল'ম এইখিনি দি দিওঁ নে কি বাৰু এইটো 1 কেজি পেকেট হয় দিয়ে দিওঁ নেকি ভাল লাগিলে আকৌ ল'বও পাৰে ন নিদিওঁ নেকি বেছি হৈ যাব নেকি দিয়ে দিলোঁ আৰু খোৱা মানুহ আছেতো ৰাহু দুটামান আছে নহয় ৰাহু দুটা মানে মই আৰু হাজবেণ্ড আৰু ভাল লাগিলে দেউতায়ো ৰাহু হৈ যায় নহয় তো বনাবলৈ ষ্টাৰ্ট কৰোঁ দেই তো গাইজ মই বিয়াৰ পাছতো বৰ আৰামৰ চাকৰি এটা পালোঁ মানে ডিউটিটো মোৰ একদম ইজি হেতা লৰোৱা ডিউটি আৰু এতিয়া মই বনাই আছোঁ চিকেনটো কিন্তু মই কেনেকৈ বনাই আছোঁ আপোনালোকক কৈ দিছোঁ দেই ফাৰ্ষ্টতে তেল ঢালিলোঁ তেলখিনি পূৰা গৰম হ'ব দিলোঁ মই মানে অকণমান বেলেগ এটা ষ্টাইলত বনাওঁ বেলেগ এটা ষ্টাইল মানে কি আৰু বনাই চাগে এনেকৈ বহুতে তাৰপিছত মই চিকেনখিনি ডাইৰেক্ট তেলত ঢালি দিলোঁ তাৰপিছত পিঁয়াজ নাই দিলোঁ তেলখিনি ডাইৰেক্ট চিকেনখিনি ঢালি দিলোঁ চিকেনখিনি ঢলাৰ পিছত অকণমান মই ভালদৰে ভালকৈ সিজাই ল'ম চিকেনখিনি তাৰপিছত মই দিম তাতে পিঁয়াজ তাৰপিছত পিঁয়াজ দিও আকৌ অকণমান দেৰি সিজাম তাৰপিছত পিঁয়াজ দি পেলাই আদা ৰচুনখিনি দিম আদা ৰচুনখিনি দিও আকৌ অলপ টাইম সিজাম তাৰপিছত দিম নিমখ তাৰপিছত দিম জিৰা তাৰপিছত আৰু লোকেল চিকেনত মই ইমান মছলা নিদিওঁ জিৰাটো খালি দিব লাগে অকণমান জিৰাটো আৰু মিট মছলা দিলেও হয় নিদিলেও হয় মিট মছলা লাষ্টত অকণমান দিলে হয় সেই তেনেকৈ আৰু চিম্পলকৈ বনাইছোঁ আৰু মানে বনাওঁ আৰু মই এনেকৈ খালি মানে এইবোৰ কিবা কিবি বেলেগ ৰেচিপি চিকেনৰ বনালেহে বেলেগ কিবা কিবি দিয়া হয় এইটো নৰ্মেল চিকেনটো মই এনেকৈয়ে বনাওঁ কিছুমানে ডাইৰেক্ট মানে পিঁয়াজখিনি তেলত দি ভাজি লয় মই কিন্তু পিঁয়াজখিনি সিজাই ভাগৰ লাগিব গৰম উঠি গৈছে ঠাণ্ডা দিনতে খালি মই পিঁয়াজটো সৰহকৈ দিওঁ পিঁয়াজটোৱে মানে টেষ্টটো দিয়ে চিকেনটো পিঁয়াজটো সৰহকৈ দিওঁ ইয়াৰ চাউথ চিকেনটো মই পূৰা ফ্ৰাই কৰি আছোঁ তেলত এতিয়ালৈকে মই একো দিয়া নাই দেই খালি তেলতে মানে চিকেনটো ভাজি লৈছোঁ আৰু এইটো লেগ পিচটো যে মোৰ হয় দেই মোৰ আৰু মাৰ হয় লেগ পিচটো মোক লাগিবই আৰু মই ইয়াতে একদম ভাৰকৈ পিঁয়াজ দি দিম এগালমান পিঁয়াজ দিম দেখিছেনে গাইজ মই একদম পিঁয়াজেৰে একদম চিকেনখিনি ঢাকি পেলালোঁ এতিয়া মই এইখিনি একদম ধুনীয়াকৈ লৰাম ধুনীয়াকৈ লৰাইছোঁ দেই ধুনীয়াকৈ লৰাব একদম
মৰমত লৰাব একদম এনেকৈ নলৰাব এনেকৈ লাহেকৈ ধুনীয়াকৈ মৰমত বনালেহে আচলতে খাবলৈ বস্তুটোৰ সোৱাদ হয় যিকোনো বস্তু আপোনালোকে মৰমত বনাবচোন খাবলৈ বহুত টেষ্টি হয় খোৱাজনীও কৈ যাব মানে খঙত যদি বনাই নহয় খাবলৈ কিন্তু বস্তুবোৰ ভাল নহয় ইয়াতে এইটো অকল চিকেন নহয় ইয়াতে মোৰ মৰম চেনেহবিলাক সোমাই আছে এইটো অকল চিকেন নহয় চিকেন উইথ মৰম চিকেন উইথ লটছ অফ পিঁয়াজ লটছ অফ লাভ এতিয়া মই ইয়াত দিম জিৰা 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 অহ জিৰাচোন নায়েই ধেত তেৰিকা এতিয়া আকৌ আনি পেলাই ক'ব লাগিব মই আছে অ' শুনিছানে দেখিছে গাইছ মই মৰমত মাতিছোঁ কি হ'লেও এনেকৈ বুলিহে কৈছে খঙত জিৰা নাই জিৰা মইনা দাদা কাৰোবাৰ জিৰা লৈ আহাচোন এনেকুৱা হাজবেণ্ড যে একদম মানে খং উঠি যায় আৰু কথা এটা ক'লে নুশুনে মইতো কি পিঁয়াজখিনিৰ লগতে চিকেনখিনি ভাজি থাকিম নেকি জিৰাটোহে মেইন এতিয়া দিলোঁ আদা ৰচুন পেষ্ট গাইছ স্মেলটো কিন্তু বহুত মজা লাগিছে একদম দেখোঁতে নালাগিবও পাৰে হোৱা নাই কিন্তু দেই হ'বলৈ বাকী আছে এতিয়া দিছোঁ হালধি অকণমান এতিয়া আমাৰ জিৰা আহি গ'ল ছানৰাইজৰ জিৰা এতিয়া মই ইয়াত জিৰা দিম গাইছ বনাই একদম গৰম উঠি গৈছেগৈ সেইকাৰণে চুলি তুলি বান্ধি লৈছোঁ গাইছ মোৰ কিন্তু আজিলৈকে খানা বনাওঁতে চুলি নাই পোৱা কোনো দেই মানে চুলি খানা বনাওঁতে মোৰ চুলি নপৰে খানাত মানে কোনো পোৱা নাই আজিলৈকে এইডাল তোমাৰ চুলি চোৱা বুলি মানে কোনো আজিলৈকে পোৱা নাই ভগৱানৰ কৃপাত আৰু ভৱিষ্যতলৈও যাতে নকয় গাইজ মই খানা বনোৱা ব্লগ এইটো কাৰণে দিবলৈ বেয়া পাওঁ এইফালে কথা পাতোঁতে দেখিছেনে এইটো মই যে দি থৈছিলোঁ বুলি পাহৰি গ'লোঁ নহয় একদম ভিতৰখন কিবা হৈ গ'লগৈ দেখিছেনে একদম জ্বলি পুৰি শেষ হৈ গ'ল গোটেই পাহৰিয়ে গৈছিলোঁ আকৌ লগালগ গেছটো মানে মই একদম কম কৰি দিছোঁ এতিয়া মই এইখিনি অকণমান ঠাণ্ডা পানী দি আকৌ ধুই ল'ব লাগিব মই বনাব লৈছোঁ পোলাও আৰু তাতে মই তেল দিলোঁ ৰিফাইন অইল আৰু চেনি অকণমান দিলোঁ কালাৰৰ কাৰণে আৰু এতিয়া মই এইখিনি দি দিম অঁ তেলটো গৰম হ'বলৈতো দিওঁ ন চেনিটো মানে মই কালাৰৰ কাৰণে দিছোঁ আপোনালোকেও দিয়ে চাগে আৰু এইকেইটা মছলা গোটা মছলা এইকেইটা দি দিম মই এতিয়া এইফালে মাংসত মই আলু চালু দি দিলোঁ সিজি আছে ধুনীয়াকৈ এবাৰ গোটা মছলাখিনি দি দিলোঁ লং এটা জঁপিয়াই পৰি গ'ল ইয়াতে ইয়াক মই দিওঁ নে নিদিওঁ বাৰু মই এতিয়া একদম এইখিনি দি দিওঁ এতিয়া পিঁয়াজখিনি চবতে মই পিঁয়াজটো সৰহকৈ দিওঁ দেই এতিয়া মই পিঁয়াজখিনি দি দিছোঁ দেই পাৰিলোঁ দেই মই পিঁয়াজখিনি পৰি গৈছে ফাইনেলি মই পিঁয়াজখিনি দিব পাৰি গ'লোঁ এইখিনি এতিয়া ধুনীয়াকৈ এনেকৈ মই সিজাম এতিয়া মই গলিবৰ কাৰণে নিমখ অকণমান দি দিম গাইজ মই বনোৱা নেদেখাওঁ বুলি কৈ দেখাই আছোঁ দেখিছেনে আপোনালোকে বাৰু আদা ৰচুন পেষ্ট দিয়ে নে পোলাওত মই কিন্তু দিওঁ মানে আগতে মানে আমাৰ ঘৰৰ ওচৰত মুছলিম হয় বৰমাগৰাকী আমাৰ ঘৰৰ নিচিনাই হয় তেওঁক মানে দেখোঁ এনেকৈ দিয়া আৰু পোলাওটো খাই ইমান ভাল লাগে সেইটো কাৰণে এনেই নিদিয়ে চাগে পিঁয়াজ মানে আদা ৰচুনটো নিদিয়ে আদাটো দিয়া সুধিছোঁ ৰচুনটো নিদিয়ে কিন্তু মই এই বৰমাগৰাকীয়ে যে বনাই যে দিয়ে যে খাই ইমান টেষ্ট লাগে সেইটো কাৰণে ময়ো মানে আদা ৰচুনৰ পেষ্টটো অকণমান দি দিওঁ আৰু খাই সঁচাকৈ ভাল লাগে কিন্তু বৰমাগৰাকী আমাৰ মাজত নাই কিন্তু মানে তেওঁৰ হাতৰ সোৱাদ মানে সদায় মনত থাকি গ'ল আৰু মই কাটি থোৱা ভেজিটেবলছখিনি দিম ভেজিটেবল মানে গাজৰ আৰু বিনছ আছে আৰু এটা বস্তু থাকি গ'ল কাজু কিচমিচ আনিবলৈ কৈছিলোঁ কিন্তু পাহৰি থাকিলে দেউতাটো মানে আৰু কি হ'ব এইখিনিকে দি দিওঁ আৰু কাজু কিচমিচ বুলি ভাবি গাইজ এটা ইয়াতে থাকি গ'ল ইয়াৰ চাগে যাবলৈ মন নাই তেলত ইয়াতে সিজি আছে দেখিছেনে ভয় কৰিছে যাবলৈ ঠেলা এটা মাৰি দিওঁ এতিয়া মই এইখিনি আৰু ভালদৰে এনেকৈ মৰমতে লৰাই দিম দেখিছেনে তেনেকুৱা একদম কালাৰফুল হৈ গ'ল গ্ৰীণ অৰেঞ্জ ৰাইচখিনি ইয়াতে দি দিম অ' গড ইছৰাম গ'ল গোটেই পৰিলে সেইকাৰণে মই ভিডিঅ' বনাব বেয়া পাওঁ একদম মানে তোমাৰ কাৰণে এইখিনি পৰিলে চাউলখিনি এইখিনি ভালেই হ'ল মই পৰিলে মই কি কৰিব লাগে চেলেকি খাই দিয়া দেখিছেনে গাইজ একদম ওচৰত আহি ডিষ্টাৰ্ব দি থাকিব খাই দিয়া গোটেই পৰি গ'ল এতিয়া বনাব সেইকাৰণে মই ইয়াত থাকিবলৈ মন নাপাওঁ মুখৰ আগত পিলিঙা পিলিং কৰি থাকিব অকল পিলিকা পিলিং কৰিবলৈ মই মেকুৰী পাইছা নি আঁতৰা এইবাৰ আঁতৰা এটা ল'ৰা
যিটো পালোঁ কি হ'ল, কিন্তু হাতখন মানে বিষাই গ'ল হেতা লৰাই লৈ, সেইকাৰণে মই এতিয়া ইয়াতে পানী দি দিছোঁ। পিছত চবৰে একদম চৰ্বি হ'বলৈ, পেট বাঢ়ি যাবলৈ একদম 1 চামুচ ভৰকৈ ঘি দি দিছোঁ। আৰে পৰিলা, পৰিলে। এতিয়া সি মোক জোকাবলৈ ৰখি আছোঁ, মানে চিটি মাৰিবলৈ। আমাৰ পোলাও হৈ গ'ল ৰেডি। মায়ে আৰু এনেই ইলুটি সিলুটি কৰি দিছে আৰু অকণমান। ইফালে আমাৰ চিকেনো হৈ গ'ল ৰেডি। গাইজ কালাৰটো নাচাব, কিন্তু মনটোহে চাব দেই। চিকেনৰ মনটো যদি ধুনীয়া হয় তেতিয়াহ'লে খাবলৈও টেষ্টি হয়। গাইজ মায়ে মানে পোলাও খাই বেয়া পায় দেই, মানে ভাত খাইহে ভাল পায়, এইটো বগা ভাতটো খাই ভাল পায়। আৰু এইফালে চিকেন লৈছে। তো পোলাওটো এনেই টেষ্ট কৰিবলৈ লৈছে আৰু খাই পিনে মায়ে ক'ব কেনেকুৱা হৈছে পোলাও। খাই চাওঁ কেনেকুৱা। চিকেনটো খোৱাই নাই আৰু মানে গ্ৰেভিটো ভাল হয়। টেষ্ট কৰি পিনে ক'ব কেনেকুৱা হৈছে দুটা। কেনেকুৱা এইটো কি আকৌ, এইটো কি এইটো কি আকৌ মস্তি। এয়া পোলাও খাওঁ বুলি কৈছিলে। মাংস নাখায়, মাংস এনেই নামতহে আৰু চুবাব নোৱাৰে ভালকৈ, খালি জোলকণ আৰু পোলাওকণ হ'লেই হ'ল আৰু। এইটো দেখাব লাগে, এনেকৈ দেখাইছে। আজি মাংস কালাৰটো নুঠিলে। খাবলৈ কেনেকুৱা হৈছে জোলটো? মস্তি হৈছে বুলি কৈছে। এইফালে মায়ে হাৰ্ডিকেইডাল থৈছেগৈ আৰু কাঁহী একদম চাফা কৰি দিলে। গাইজ এতিয়া মই মেইন কুক মানে খাম আৰু টেষ্ট কৰি আপোনালোকক জনাই আছোঁ। খাওঁ দেই। এইফালে চিকেন গাইজ মজা হৈছে একদম, মানে কৈছোঁ নহয়, চিকেনৰ কালাৰটো নহয়, টেষ্টটো কিন্তু বহুত মজা হৈছে। আৰু এইটো লেগ পিচ মজা। আপোনালোকৰ যদি পোলাও খাব মন যায় তেতিয়াহ'লে আমাৰ ঘৰত আহিব দেই। মজা আছে, মজা অকণমান দিয়াচোন। না সেই দিয়া মই কৈছোঁ নে প্লেট একদম চাফাকৈ খাবা বুলি। এখন আছে অকণমান সঁচাকৈ ভাল লাগিছে, আকৌ মোৰ পৰা লাগে বোলে। দিবা নেকি? এইটো লেগ পিচটো খাই দিওঁ নেকি? সেইটোৱেতো কথা, কিন্তু মোক বিচৰা হ'লে মই দি দিলোঁ। দিবই লাগিব। ভাল পাই বোলে। চকলেট দে। তেতিয়াহ'লে মই খাই লওঁ, আপোনালোকে চাই থাকক। আৰু খাবলৈ মন গ'লে ক'ব কমেণ্ট কৰি, মই আপোনালোকৰ কাৰণে বনাম। মানে আহিব আমাৰ ঘৰত, তাৰপিছত বনাম। অ'কে, বাই বাই। মই খাই লওঁ দেই।